নমস্কাৰ দৰ্শক অষ্টলক্ষ্মী এষ্ট্ৰলজিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি আজি লৈ আহিছো এটা বিশেষ বিষয়। সেই বিষয়টো হৈছে কোনবোৰ ৰাশিৰ ব্যক্তিয়ে অতি সোনকালে ধনৱান হ'ব পাৰে আৰু কোনবোৰ সেই একেকেইটা ৰাশিয়ে ধনৱানো হ'ব পাৰে আৰু বহুত বেছি স্বাৰ্থপৰো হ'ব পাৰে। গতিকে সেইটো ক্ষেত্ৰত আমি আজি এই ভিডিঅ'টো বনাইছো। ভিডিঅ'টোত অকল স্বাৰ্থপৰ বুলি যিটো ৱৰ্ড আমি প্ৰয়োগ কৰিছোঁ সেইটো প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰত্যেকটো পৰিস্থিতিতে সেইটো বেয়া হিচাপে আপোনালোকে নাভাবিব। স্বাৰ্থপৰতা মানে কি সেইটো আগত আপোনালোকে জানি ল'ব লাগে। এই লাইনটো কোৱা মোৰ কাৰণে দৰকাৰী হ'ব, কাৰণ বহুত মানুহে ইয়াত আহি বেলেগ বেলেগ ধৰণৰ কমেণ্ট কৰিব যে মই দেখোন অমুক মইতো স্বাৰ্থপৰ নহয়। কিন্তু আপোনালোকে বিশ্বাস কৰক, পৃথিৱীত যিখিনি হৈ আছে আদিৰ পৰা অন্তলৈকে প্ৰত্যেকটো বস্তুতে কিবা নহয় কিবা স্বাৰ্থ এটা নিহিত হৈ আছে। যিমানে যি নকক, যোনে যেনেকৈ নকক, যিমানে কৈফিয়ত নিদিয়ক, কিন্তু প্ৰত্যেকেই এটা স্বাৰ্থৰ কাৰণেহে কাম হৈ আছে। অইনটোতো বাদেই দিয়ক, এটা শিশুৱে মাকৰ কাৰণে কান্দিলেও তাত এটা স্বাৰ্থ নিহিত হৈ থাকে আৰু সেই স্বাৰ্থটো সকলোৱে জানে। দুগ্ধ পান কৰাৰ বাবে শিশুৱে মাকৰ কাৰণে কান্দি থাকে বা লালায়িত হৈ থাকে, সেইটো স্বাৰ্থই। শুনিবলৈ এতিয়া মোৰ কথাটো কওঁতে বেলেগ যেন লাগিছে, কিন্তু আল্টিমেটলিটো সেইটোৱে, হয়নে নহয়? প্ৰত্যেককে চাকৰি লাগে, চাকৰি লাগে। চাকৰি কি কাৰণে লাগে? পইচাৰ স্বাৰ্থৰ কাৰণে চাকৰি লাগে। সমাজত মান প্ৰতিষ্ঠাৰ কাৰণে চাকৰি লাগে। মান প্ৰতিষ্ঠা কিয় লাগে? মানুহৰ আগত বাহবাহী পাবলৈ, নিজৰ স্বাৰ্থ, হয়নে নহয়? আমি আজি প্ৰত্যেকটো কাম আমি আজি নিজৰ পেটটোৰ কাৰণে, পইচা কেইটামানৰ কাৰণে কৰি আছোঁ। তাৰ লগত জনকল্যাণ এড হৈ আছে বা কাৰোবাৰ মনটো ভাল, কাৰোবাৰ মনটো ডাঙৰ, সেইটো এটা বেলেগ টপিক। কিন্তু প্ৰত্যেকেই দুনিয়াত আজি যিমান বিজনেছ হৈ আছে, যিমান যি ঘটি আছে, যিমান চেনেল চলি আছে, ইণ্টাৰনেটত যিমান যি বস্তু চলি আছে, প্ৰত্যেকেই কিবা এটা নহয় কিবা এটা স্বাৰ্থতে চলি আছে। স্বাৰ্থটো আল্টিমেটলি কি? কেৰিয়াৰ, পইচা, জ্ঞানটো অৰ্জন কৰাটো আমাৰ এটা স্বাৰ্থ। জ্ঞানটো অৰ্জন কৰাৰ কাৰণে আমি এজন শিক্ষকৰ লগত ভাল হৈ থাকোঁ, তেল মাৰোঁ, বহুত টাইপৰ, বহুতে তেল মাৰে, বহুত গাখীৰ মাছ পৰ্যন্ত ঘৰলৈ লৈ যায়। সেইবোৰ জানো স্বাৰ্থ নহয়? সামান্য মই উদাহৰণ দিছোঁ আৰু স্বাৰ্থৰ উদাহৰণ বহুত আছে। গতিকে স্বাৰ্থ বুলি ক'লে যে সেইটো একেবাৰে বেয়া, সেইটো নহয়। প্ৰত্যেকেই নিজৰ স্বাৰ্থতে এই জীৱনটোত যোনে যোনে জন্মগ্ৰহণ কৰিছে প্ৰত্যেকৰে এটা নহয় এটা স্বাৰ্থ আছে। কিন্তু আমি এইটো আজি কেলে ক'বলৈ ওলাইছোঁ, স্বাৰ্থপৰ হ'লেও তেওঁলোকে সোনকালে ধনৱান হ'ব পাৰে আৰু হয়তো তেওঁলোকে স্বাৰ্থপৰ হয় সেইকাৰণে কিজানি ধনৱান হ'ব পাৰে। গতিকে সেই ৰাশিকেইটা কি কি আপোনালোকে শুনি লওক। বেছি বেবেৰি বাং কথা নকওঁ, মানুহে আমনি পায়, কিন্তু কিছুমান কথা মানে কি বুজাবলৈ কৈ দিবলগীয়া হয়। কাৰণ চাওক, আজি মই আপোনালোকৰ আগত কথাখিনি কৈ আছোঁ, এতিয়া প্ৰত্যেকেইটো কেমেৰাৰ আগত কথা ক'ব নোৱাৰে। মই আপোনালোকক কথাখিনি কৈ আছোঁ, কমফৰ্টেবলভাৱে মই আপোনালোকক কথাখিনি কৈ আছোঁ, একদম অন্তৰৰ পৰা কৈ আছোঁ। মই অন্তৰৰ পৰা ক'বলৈ এইখিনি কথা কমফৰ্টেবল, কাৰণ মোৰ কনফিডেঞ্চ আছে। মোৰ এইটো বিষয়ত, মোৰ এইটো লেভেলত মোৰ সম্পূৰ্ণ কনফিডেঞ্চ আছে কাৰণে আপোনালোকক ইমান কমফৰ্টেবল হৈ মই কথাখিনি কৈ থাকিব পাৰিছোঁ। তাত কিবা এটা বুজাওঁতে 2 মিনিট দেৰি লাগিব পাৰে। এইটো আমাৰ চেনেলটো, আমাৰ যিমানখিনি এতিয়া ছাবস্ক্ৰাইবাৰ হৈছে, গোটেইখিনি এটা পৰিয়াল বুলি যদি আমি ভাবি লওঁ, তেতিয়াহ'লে পৰিয়ালত কি কথা অলপ বেছিকৈ ক'লে আমনি পায় নেকি? কথাটো তেনেকুৱা নহয় জানো? গতিকে অকণমান কিবা এটা কথা বেছিকৈ বুজাব লগা হ'ব পাৰে, কাৰণ মই একদম আপোনজন বুলি ভাবি অসমৰ ৰাইজৰ কাৰণে মই এই ভিডিঅ'বিলাক লৈ আহিছোঁ। বহুত কথা মানুহে জনা দৰকাৰ বুলি মই ভাবোঁ। যিখিনি বস্তু মই উপলব্ধি কৰিছোঁ, যিখিনি বস্তু মই ভাবোঁ যে সমাজে জনাটো উচিত, যিকোনো গুপ্ত বিদ্যা, যিকোনো গূঢ় বিদ্যা যিমানটো পৰ্যায়লৈকে ধৰক মানুহে জানিলে ক্ষতি নহয়, সেইখিনি মিনিমামখিনি অন্ততঃ জানিব লাগে, মই সেইটো ভাবোঁ। আৰু নিজৰ জীৱনৰ কাৰণে, নিজৰ স্বাৰ্থপূৰণৰ কাৰণেই জানিব লাগে, মই সেইটো ভাবোঁ। সেইকাৰণে আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহোঁ। আৰু যেতিয়ালৈকে দাঁতকেইটা সৰি নাযায়, হাত ভৰিকেইটা নাইকিয়া হৈ নাযায়, তেতিয়ালৈকে ভাবিছোঁ লৈ আহি থাকিম বুলি। আপোনালোকৰ ছাপোৰ্ট লাগে, সঁহাৰি লাগে, এটা লাইক লাগে, এটা ছাবস্ক্ৰাইব লাগে, বেছি বিশেষ একো নালাগে। বাকী মই যিমান পাৰোঁ 100% দিবলৈ সদায় চেষ্টা কৰি থাকিম, সদায় আপোনালোকৰ কাৰণে ভাল ভাল টপিক লৈ আহিবলৈ চেষ্টা কৰি থাকিম। কিন্তু বহুত ভাল টপিক মই লৈ আহিব পাৰোঁ, কিন্তু এতিয়া লক্ষ্মীৰ যদি কিবা টপিক লৈ আনো, ধৰক অসমৰ জনতাই মানে বুজিবলৈ চেষ্টা নকৰে বস্তুবিলাক। এতিয়া অষ্টলক্ষ্মীৰ বিষয়ে মই এটা লৈ আনিছিলোঁ, যিমান ভিউজ হ'ব লাগে সিমান হোৱা নাই। অষ্টলক্ষ্মীৰ বিষয়ে শুনাই নাই। অষ্টলক্ষ্মী কি বস্তু মই বহুত ভালকৈ বিশ্লেষণ কৰা আছে, তাৰ মহত্ব কি কি। মানুহৰ বুজিবলৈ মন নাই। মানুহে ভাবিছে মোক হনুমানে দি দিব, মোক শিৱই দি দিব, কিন্তু মেইন পইণ্টটো য'ত মানুহে সেইটোত ফ'কাছ কৰিবলৈ টান পায়।
বা মাথাত এসোপামান গোবৰ জাবৰ আগৰ পৰা সোমোৱাই থোৱা হৈছে পূৰ্বপুৰুষৰ দিনৰ পৰা, যিটো কাৰণে বুজিবলৈ চেষ্টা নকৰে। যিটো ডিপাৰ্টমেণ্টৰ বস্তু সেইটোক নেপাগুলি সেইটোক মুখুচৰি বেলেগত লাগি থাকে, মানুহে বুজিবলৈ চেষ্টা নকৰে। বাৰু যি কি নহওক, আজিৰ এই স্বাৰ্থপৰ আৰু অত্যন্ত সোনকালে ধনৱান হ'ব পৰা ৰাশিৰ হিচাপত আপোনালোকে এইটো মেইনলি মানে কি লগ্ন হিচাপত ভাবিব দেই। ৰাশিৰ হিচাপতো ভাবিলে ভাবিব পাৰে, কিন্তু মেইনলি এইটো লগ্নৰ হিচাপত কোৱা হৈছে। এইটো লগ্নৰ হিচাপত এইকাৰণে কোৱা হৈছে, এইটো লগ্নতহে বেছি ফলীভূত হোৱা দেখা যায়। প্ৰথম হৈছে মেষ লগ্ন। মেষ লগ্ন বা আপোনালোকে মেষ ৰাশি বুলিও ভাবিব পাৰে। মেষ লগ্নৰ ব্যক্তিসকলে অত্যন্ত সোনকালে ধনৱান হ'ব পাৰে আৰু তেওঁলোকে অন্য ৰাশিৰ তুলনাত স্বাৰ্থপৰ হয়। কাৰণ সেইটো কি স্বৰ ৰাশি হয়, স্বৰ ৰাশি হয় মেষ ৰাশিটো। তাৰপিছত আপোনাৰ আহি গ'ল আমাৰ কৰ্কট ৰাশি। কৰ্কট ৰাশি বা কৰ্কট লগ্ন, এই লগ্নটোৰ ব্যক্তিসকলেও অত্যন্ত সোনকালে ধনৱান হ'ব পাৰে, অত্যন্ত তেওঁলোকে স্বাৰ্থপৰো হ'ব পাৰে। তাৰপিছত আহি গ'ল আমাৰ তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলেও তেনেকেই একদম অত্যন্ত ধনৱান সোনকালে হ'ব পাৰে। ধনৱান সোনকালে হোৱাৰ লগতে তেওঁলোকে কি কৰিব পাৰে, তেওঁলোকে স্বাৰ্থপৰো হ'ব পাৰে। তাৰপিছত আহিলে মকৰ লগ্ন। মকৰ লগ্ন বা মকৰ ৰাশি। এই চাৰিটা লগ্নৰ মানুহে অত্যন্ত বেছি স্বাৰ্থপৰ হ'ব পাৰে। অকণমান সাৱধানেও থকা উচিত কিছু কিছু ক্ষেত্ৰত। এতিয়া সকলোৰে কুণ্ডলিত গুৰু গ্ৰহ ভাল নাথাকিব, সকলোৰে কুণ্ডলিত চন্দ্ৰমা ভালে নাথাকিব, সকলোৰে কুণ্ডলিত ৰবি বহুত বলৱান হৈ নাথাকিব। গতিকে এই তিনিটা গ্ৰহ চন্দ্ৰমা, ৰবি আৰু গুৰু যদি দুৰ্বল থকা মানুহ হয়, এইকেইটা লগ্নৰ যদি হয়, মাৰাত্মক চাবিত হ'ব পাৰে। গতিকে অকণমান বাছি থাকিবলৈও মই আপোনালোকক ইংগিত দিছোঁ। মেষ লগ্ন, আপোনালোকে ৰাশি বুলি ভাবিলে ভাবক, কিন্তু মই ৰাশি বুলি নাই কোৱা। মেষ লগ্ন, কৰ্কট লগ্ন, তুলা লগ্ন আৰু মকৰ লগ্ন, এইকেইটা ৰাশি অকণমান সাৱধান হ'ব, সোনকালে ধনৱান হ'ব পাৰে। মানে কেলৈ কৈছোঁ, সন্মুখৰজনৰ কি পৰিস্থিতি হৈ আছে সেইটোৰ লগত তেওঁলোকৰ কোনো কথা নাই, সেইখিনিতেই মানে মই স্বাৰ্থপৰ বুলি কৈছোঁ। আৰু সেইকাৰণেই হয়তো এই লগ্নকেইটা সোনকালে ধনৱান হ'ব পাৰে। মানে ধৰক ফৰ এক্সাম্পল, ইনে এটা এক্সাম্পল দিছোঁ দেই, এইটোক আকৌ আপোনালোকে বেলেগভাৱে নল'ব। কাৰোবাৰ পকেটত ধৰক 200 টকা এটা আছে দেই, সন্মুখত এইকেইটা লগ্নৰ কোনোবা এজন ৰৈ আছে। এতিয়া তাৰ টাৰ্গেট হৈছে তাৰ 200 টকাটো ল'ব লাগিব। এতিয়া যদি সেই 200 টকাটো যাৰ পৰা ল'ব লাগিব বুলি সেই চাৰিটা লগ্নৰ এজন ব্যক্তিয়ে ধৰক ভাবিছে, সেই সিজন অপজিট যিজনৰ পকেটত 200 টকাটো আছে, সেইজন কি পৰিস্থিতিত আছে সেইটো বুজ ল'বলৈ এইকেইটা লগ্নৰ মানুহে চেষ্টাই নকৰে। কিন্তু তাতে যদি বৃষ লগ্নৰ মানুহ এজন আহি যায়, যদি মেষৰ ঠাইত যদি বৃষ লগ্নৰ মানুহ এজন হয়, বৃষ লগ্নৰ মানুহজন যদি সেই 200 টকা পকেটত থকাজনৰ লগত যদি অকণমানো যদি টাইম স্পেণ্ড কৰি লয়, অকণমানো যদি একেলগে বহি লয়, একেলগে যদি চাহ একাপো খাই লয়, তেতিয়াহ'লে যদি সি ভাবিছে যে 200 টকাটো মই পকেটৰ পৰা হৰপি ল'ম বুলি, তেতিয়াহ'লে সি কিন্তু নল'ব। যদি পৰিস্থিতি তাৰ বেয়া, তাৰ ঘৰত যদি বেমাৰ হৈ আছে, তাৰ যদি বহুত কিবা অসুবিধা চলি আছে, ঘৰুৱা পৰিস্থিতি বেয়া, তেতিয়াহ'লে কিন্তু বৃষ ৰাশিৰ লোকজনে কিন্তু নেলাগে দে, বাদ দে, তাৰে বহুত সমস্যা। কিন্তু মেষ লগ্ন বা ৰাশি যি ভাবে, এই চাৰিটা লগ্নৰ ব্যক্তিয়ে কিন্তু তাৰ কি পৰিস্থিতি হৈ আছে তাৰ কোনো দৰকাৰ নাই, তাৰ লগত কোনো মতলব নাই। মানে একো কথা নাভাবিব, হৰপি ল'ব। যদি ইচ্ছা আছে যেনেকৈ মানে তৰ্কিব লগাই হ'লেও আঙুলি চিধা কৰি হওক, বেকা কৰি হওক, যেনেকৈ হওক ঘিউ উলিয়াই ল'ব। মানে পৰিস্থিতিটো কি হৈ আছে বুজ নোলোৱাকৈ যিহেতু তেনেকুৱা কৰিব পাৰে, সেইকাৰণে স্বাৰ্থপৰ বুলি কোৱা হৈছে। আৰু সেইকাৰণেই হয়তো এই লোকবিলাক সোনকালে তীব্ৰ বেগেৰে ধনৱানো হ'ব পাৰে। গতিকে আপোনালোকে অকণমান জীৱনত এপ্লাই কৰি চাব পাৰে বহুতৰ ক্ষেত্ৰত। কিন্তু এইকেইটা লগ্নৰ হৈও যদি এই তিনিটা গ্ৰহ যদি বলৱান থাকে, ইমান মাৰাত্মক লেভেলৰ সেইটো নহয়, আৰু অকণমানতো স্বভাৱটো থাকিবই, কিন্তু ইমান মাৰাত্মক লেভেলৰ নহয়। কিন্তু সেইটো চাব, সেইটো সকলোৰে লগতে সমান টাইপত নিমিলিব। কিন্তু এই লগ্নকেইটা মই বেয়া বুলিও নাভাবোঁ স্বাৰ্থপৰ হোৱাটো, কিন্তু কেতিয়াবা বেছি যদি গ্ৰহগতি বেয়া থাকে, মাৰাত্মক টাইপৰ, মানুহক ক্ষতি কৰা টাইপৰ স্বাৰ্থপৰ হৈ যাব পাৰে। এজন মানুহে এজন পকেটৰ পৰা যদি এজনৰ পকেটৰ পইচা লোৱাৰ কাৰণে তেওঁলোকৰ যদি ঘৰৰ ল'ৰা ছোৱালীকেইটা ভোকত থাকিব লগা হৈছে, তেতিয়াহ'লে কোনো ফালৰ পৰাই সেইটো স্বাৰ্থপৰতা শুভ বুলি ক'ব নোৱাৰোঁ, লাগিলে সেই মানুহজন যিমানে টেলেণ্টেড নহওক। কিন্তু অতিশয়োক্তিটোতো সকলোতে বেয়া। কিন্তু সেইকাৰণে মই অকণমান সাৱধান হ'বলৈ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আপোনালোকৰ আশে পাশে
যদি এনেকুৱা মানুহ আছে আৰু যদি আপোনালোকে বহুত ভালকৈ জনা মানুহ হয় অকণমান চাই চিতি কথাবিলাক পাতিব অকণমান চাই চিতি আপোনালোকে ডিল কৰিব বিশেষকৈ সন্ধি কৰিব সময়ত অকণমান চাই ল'ব আপোনালোকে বাৰু লগ্নটোত গুৰুত্বই নিদিয়ে মই কিন্তু লগ্নটোতহে গুৰুত্ব দিছোঁ এইটো ভিডিঅ'ত সেইটো মনত ৰাখিব আৰু লগ্ন নজনাকৈ প্ৰকৃত লগ্ন নজনাকৈ কোনোজন ব্যক্তিৰ কাৰণে অমুক স্বাৰ্থপৰ এইটো লগ্নই হয় নেকি তেনেকুৱা ধৰণৰ আকৌ আপোনালোকে এটা ডিচিশ্যন মনতে লৈ নল'ব লগ্নটো চিয়'ৰ হৈ ল'ব তাৰপিছতহে আপোনালোকে কিবা এটা ভাবিব বা কিবা এটা ডিচিশ্যনত উপনীত হ'ব ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰিব উৎসাহটো তেতিয়া অকণমান বৰ্ধন হয় আৰু ভাল ভাল ভিডিঅ' লৈ আহিবলৈ মন যায় ছাবস্ক্ৰাইব কৰিব তেতিয়া আপোনালোকে প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যন পাব বা প্ৰত্যেকটো ভিডিঅ' আগন্তুক আহিবলগীয়া আহিছে বুলি আপোনালোকে গম পাব ধন্যবাদ